ৰবাচোন, এই লোৱা তোমাৰ এই মাহৰ পে'মেণ্ট, আৰু কালিৰ পৰা নিউজ পেপাৰ নালাগে। ধন্যবাদ ছাৰ। হয় ছাৰ, আপুনি মোৰ পৰা 10 বছৰ হ'ল বাতৰি কাকত লৈ আহিছে, হয়। হঠাৎ কি হ'ল, কিবা অসুবিধা হৈছেনে ছাৰ? মানে আজিকালি নিউজ চেনেলৰ অভাৱ নাই ন, আৰু ছ'চিয়েল মিডিয়া, হোৱাটছএপ, ফেচবুক খুলিলেই মানে নিউজ পায়। গতিকে আজিকালি নিউজ পেপাৰবিলাক ভেলুলেছ হৈ গৈছে, মানে ভেলু নাই বুলিয়ে ক'ব পাৰি। গতিকে আমি মনস্থ কৰিছোঁ কালিৰ পৰা আমাৰ নালাগে সেইটোৱে। ছাৰ, আপুনি ঠিকেই কৈছে, আৰু বহুতো আছে, আৰু সেইবোৰৰ আপোনাৰ দৰকাৰো আছে। খবৰ মানে ভাল ইনফৰমেশ্যন আৰু জ্ঞান, কিন্তু তেনে মাধ্যমৰ পৰা আমি সঁচা ইনফৰমেশ্যন আৰু ভাল জ্ঞান পাওঁ জানো? কেৱল এটা টপিকৰ ওপৰতে দিনে ৰাতি আলোচনা কৰি থাকে। কোন অভিনেত্ৰী ক'ত গ'ল, কি খালে, কি পিন্ধিলে, সেইটোৱে বিগ ব্ৰেকিং নিউজ। তাৰ লগতে হিন্দু মুছলমান আলোচনাটো থাকেই। সেই লৈ নিজৰ মাজত চলি থাকে যুদ্ধ, আক্ৰমণ প্ৰত্যাক্ৰমণ। তাৰ লগতে মন কৰিব, আপোনাৰ ওচৰত চেনেল চেঞ্জ কৰাৰ অপশ্যন আছে যদিও বাকী চেনেলবিলাকেতো এইবিলাকে কৈ থাকে। দুই এটা চেনেলে যদি ভাল কিবা দেখুৱাব খোজে, কিন্তু আপোনাৰ ডাঙৰ ডাঙৰ কৰ্পৰেটৰবিলাক আহি কিনে কিনি লৈ কিনে নিজৰ ইচ্ছামতে চলাবলৈ আৰম্ভ কৰে। আৰু আপুনি ছ'চিয়েল মিডিয়াৰ কথা কৈছে, ছ'চিয়েল মিডিয়া কি বস্তু? বিনা ভেৰিফিকেশ্যনত আহি কিনে যি টি বকি থাকে, আৰু কিছুমান লাইক কমেণ্ট শ্বেয়াৰ পালে হৈ যায়। আপোনাৰ ইম'শ্যন আৰু সুযোগৰ ফলতে এইবোৰ কৰিবলৈ সক্ষম হৈছে, আৰু আপুনি এইবিলাকক নিউজ কৰি আছে। চ' প্লিজ ইগন'ৰ নকৰিব ছাৰ। আৰু এটা কথা পাহৰি নাযাব ছাৰ, স্বাধীনতাৰ সময়ত এইটো বাতৰি কাকতৰ মুখ্য ভূমিকা পালন কৰিছে। আজিৰ তাৰিখত 22টা ভাষাত দেশজুৰি 44 কৰোৰ লোকে এইটো বাতৰি কাকতৰ ওপৰত নিৰ্ভৰ হৈ আছে, আৰু ৰাইজে ইয়াক আদৰি লৈ আছে। হয়, তুমি কথাখিনি ঠিকেই ক'লা, কথাখিনিৰ গুৰুত্ব আছে, ভেলু আছে, মই বুজি পালোঁ বস্তুটো। তো কালিৰ পৰা আমাৰ ঘৰত বাতৰি কাকত আৰু বন্ধ নহয়, কালিৰ পৰা আমাৰ ইয়াতে দি যাবা, আৰু তোমাৰ মাহৰ যিখিনি হয় তুমি এডভান্স পাই থাকিবা। তো ৰ'বাচোন, পেপাৰটো দিয়া, আৰু মনত ৰাখিবা পেপাৰ দিয়া যেন বন্ধ নহয় কালিৰ পৰা, হা। ঠিক আছে ছাৰ, ধন্যবাদ ছাৰ। ডেইলি আহিবা, হা, ঠিক আছে। শুনাচোন, আৰু এটা কথা, এই পেপাৰ দিয়াটো মৰ্ণিঙতে শেষ হৈ যায়, বাকী সময়খিনি কি কৰা এনেই তুমি? এনেই শিক্ষিত যেন লাগে তোমাক। ছাৰ, UPSCৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, এইটো নিউজ পেপাৰৰ পৰা। হয় নেকি? হয় ছাৰ। ঠিক আছে, শুভেচ্ছা থাকিল, হা। ধন্যবাদ ছাৰ। শ্ৰদ্ধা ৰাইজ, এইটো ভিডিঅ' বনালোঁ আমি আমাৰ বন্ধু বান্ধৱীসকলক এটা মেছেজ দিয়াৰ কাৰণে, যে আজিকালিৰ নিউজবিলাক আচলতে নিউজ নহয় যেন লাগে। ছ'চিয়েল মিডিয়াৰ কথাটো ভিডিঅ'টো অলৰেডি মেনশ্যন কৰা হৈছে। এইবিলাকৰ পৰা কিছুমান আমি বিৰক্ত যেন অনুভৱ কৰিছোঁ। কিছুমান সৰু এটা ঘটনা হ'লে তাক অকাই পকাই কি ধৰণে কৈ থাকে, এইবিলাক আমাৰ আজিকালি চাওঁতে মানে অলপ হেৰি লাগে, বেয়া লাগি ক'ব পাৰি। তো সেই লৈ নিউজ পেপাৰৰ যি গুৰুত্ব, যি নিউজ পেপাৰে আমাৰ স্বাধীনতাৰ সময়ত এনেকুৱা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, তাৰ পৰাও যে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ তাকে বুজোৱা হৈছে। তাতে কাকো ক্ৰিটিচাইজ কৰা হোৱা নাই, কৰা নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব, লগতে লাইক শ্বেয়াৰ বা মতামত জনাব। থেংক ইউ।